নমস্কাৰ বন্ধুসকল, ৰেইনবো বাকচলৈ পুনৰ স্বাগতম। এবাকাছ লাৰ্ণিঙৰ ওপৰত এইটো আমাৰ দ্বিতীয় ভিডিঅ'। এই ভিডিঅ'টোত আমি এবাকাছ টুলছ কি আৰু ইয়াৰ পাৰ্টছসমূহৰ নাম কি সেই বিষয়ে আলোচনা কৰিম। সদায় মনত ৰাখিব, যদি আপুনি এবাকাছ শিকিব বিচাৰে তেতিয়াহ'লে এবাকাছ টুলছটো আৰু ইয়াৰ পাৰ্টছসমূহৰ নাম কি কি সেইটো প্ৰথমে জানিব লাগিব। এইটো হ'ল এবাকাছ লাৰ্ণিঙৰ প্ৰথম পাঠ। যদি আপুনি এবাকাছৰ যিবিলাক পাৰ্টছ আছে, টুলছটোৰ যিবিলাক পাৰ্টছ আছে, এই পাৰ্টছবিলাকৰ নাম যদি আপুনি নাজানে তেতিয়াহ'লে আপুনি এবাকাছ শিকিব নোৱাৰিব। সেয়ে প্ৰথমতে সদায় এবাকাছ টুলছটোৰ পাৰ্টছবিলাকৰ পৰাহে আপোনাৰ অধ্যয়ন আৰম্ভ কৰিব। আৰু এটা কথা, এই এবাকাছ টুলছটোৰ পাৰ্টছবিলাকৰ নাম জনাৰ আগতে সদায় আপোনাৰ ব্লেকবৰ্ডতে হওক বা যদি আপোনাৰ নোটবুক আছে নোটবুকতে এনেকৈ যেনেকৈ আমি এইটো এবাকাছ টুলছটো অংকন কৰি লৈছো, ঠিক তেনেকৈ এবাকাছ টুলছটো অংকন কৰি ল'ব। আৰু আপোনাৰ ছাত্ৰ ছাত্ৰীকো এনেধৰণৰে এবাকাছ টুলছটো অংকন কৰি লৈ ইয়াৰ পাৰ্টছসমূহৰ নাম লিখি লৈ এনেকৈ অধ্যয়ন কৰিবলৈ দিব। যেতিয়ালৈকে তেওঁলোকৰ মনত নাথাকে তেতিয়ালৈকে তেওঁলোকৰ হতুৱাই এবাকাছ টুলছটো অংকন কৰাব আৰু ইয়াৰ প্ৰতিটো পাৰ্টছৰ নাম তেওঁলোক এনেকৈ ধৰণে লিখি ৰাখি তেওঁলোকক অধ্যয়ন কৰিবলৈ দিব। আহক এতিয়া আমি আগবাঢ়ো। আমি বৰ্ডত এইটো এবাকাছ টুলছটো আমি অংকন কৰি লৈছো। এইটো হ'ল এবাকাছ টুলছ। প্ৰতিটো এইটো এবাকাছ টুলছ। এই টুলছটোৰ একেবাৰে ওপৰত চাওকচোন, এডাল এইটো দেখিছেনে? এইটো এই হালধীয়া যিটো হেৰি আঁকা হৈ আছে, এইটো এই প্ৰতিটো এইটো ইয়াৰ নাম কি? সদায় এবাকাছ টুলছৰ অধ্যয়নটো ইয়াৰ পৰাই আৰম্ভ কৰিব। ইয়াৰ নাম হ'ল ফ্ৰেম অফ এবাকাছ বা এবাকাছ ফ্ৰেম। এইটো লিখা চাইছে ফ্ৰেম। ইয়াৰ নাম হ'ল ফ্ৰেম অফ এবাকাছ বা এবাকাছ ফ্ৰেম। সদায় এবাকাছ অধ্যয়ন কৰোঁতে এই পাৰ্টছটোৰ পৰাই আৰম্ভ কৰিব। এইটো নাম ফ্ৰেম অফ এবাকাছ বা এবাকাছ ফ্ৰেম। এতিয়া হওক আমি ইয়াৰ পিছৰ পৰ্যায়লৈ যাওঁ। এতিয়া চাওকচোন, এই যে এবাকাছ ফ্ৰেমটো যে আছে যে ইয়াৰ মাজেদি এইডাল হালধীয়া ৰঙৰ এডাল পাৰ গৈছে, এডাল দেখিছেনে? হালধীয়া ৰঙৰ এডাল ইয়াৰ পৰা ইয়ালৈকে আছে, দেখিছেনে? এইডালৰ নাম কি বাৰু? এইডালৰ নাম হ'ল বিম। ইয়াক বিম বুলি কোৱা হয়। এই মাজৰ যে এই হালধীয়া ৰঙৰ যিডাল আছে এইডালক কোৱা হয় বিম। এইটো হ'ল ফ্ৰেম অফ এবাকাছ বা এবাকাছ ফ্ৰেম, আৰু এই মাজৰ এইডালৰ নাম হ'ল বিম। এইডাল বিম। ঠিক আছে, আমি কি পালো? আমি দুটা পাৰ্টছ পাইছো। এটা হ'ল ফ্ৰেম অফ এবাকাছ পালো আৰু এইটো পালো বিম। এতিয়া হওক, এই যে বিমডাল যে দেখিছে, এডাল মাজে যিডাল গৈছে, এডালৰ মাজত চাওকচোন, এইখিনি এটা ক'লা ৰঙৰ ফুট আছে, দেখিছেনে? একদম মধ্যমত আছে ক'লা ৰঙৰ ফুটটো, দেখিছেনে? এই ক'লা ৰঙৰ যিডাল ফুট আছে এই মাজত, এই ক'লা ৰঙৰ ফুটটোক কি বুলি কোৱা হয়? ইয়াৰ নাম হ'ল ইউনিট পইণ্ট। এইটো ইউনিট পইণ্ট। এইটো ইয়াৰ পৰাই আমি এবাকাছ টুলছত যিবিলাক অংক কৰিম, যোগ অংক, বিয়োগ অংক, পূৰণ অংক, হৰণ অংক, আমি সদায় ইয়াৰ পৰাই আৰম্ভ কৰিম। এই ইউনিট পইণ্টৰ পৰাই আমি সদায় অংকবিলাক আৰম্ভ কৰিম। সেইটো মনত ৰাখিব। আমি এতিয়ালৈকে পালো ফ্ৰেম অফ এবাকাছ, বিম আৰু এইটো ইউনিট পইণ্ট। এই ইউনিট পইণ্টৰ মান কিমান এই বিষয়ে আমি পিছত আৰু বহলাই আলোচনা কৰিম। তথাপিতো এতিয়া কৈ থওঁ, এই ইউনিট পইণ্টৰ মান হ'ল 0, মানে 0। এই ইউনিট পইণ্টৰ মান হ'ল 0, ই হ'ল 0। এতিয়া হওক আমি ইয়াৰ পিছৰ পৰ্যায়লৈ যাওঁ। চাওকচোন, এই এবাকাছ যিটো টুলছ আছে, এই টুলছটো দেখিছেনে? এইবিলাক লাটুমৰ নিচিনা কিছুমান গুটি আছে, দেখিছেনে? এইবিলাক গুটি কিছুমান আছে, লাটুমৰ নিচিনা এইবিলাক গুটিবিলাক, এইবিলাক গুটি, এইবিলাক এই লাটুমৰ নিচিনা এই গুটিবিলাক যিবিলাক আছে, এইবিলাক কি বুলি কোৱা হয়? এইবিলাকৰ নাম হ'ল বিট। এইবিলাক বিটছ।
আমি পালো ফ্রেম অফ অ্যাবাকাস, বিম, ইউনিট পইণ্ট আৰু এইবিলাক হ'ল বিটছ। এইবিলাক তলতো আছে ওপৰতো আছে, এইবিলাক বিটছ। এতিয়া আমি ইয়াৰ পিছৰ পৰ্যায়লৈ আহোঁ। এই যে বিমডাল দেখিছে, মাজে যি গৈছে তাত বিমডাল যে, বিমডালৰ ওপৰত দেখিছে এটাকৈ গুটি আছে, এইবিলাক এটাকে গুটি আছে এইবিলাক, আৰু তলত আছে 1 2 3 4টাকে গুটি আছে এইবিলাক। ওপৰত আছে এটাকৈ, তলত আছে 4টাকৈ, হয়নে? এই ওপৰত থকা এই যে গুটিবিলাক যে যিটো ওপৰত আছে, বিমডালৰ ওপৰত যিটো গুটি আছে, এই গুটিটোক কি বুলি কোৱা হয়? এই গুটিটোক কোৱা হয় আপাৰ বিটছ। ইয়াৰ নাম আপাৰ বিটছ। আৰু তলত যিবিলাক এই 4টাকে যে গুটি দেখিছে যে এইবিলাক 4টাকে গুটি যে দেখিছে, এই 4টাকে যিবিলাক গুটি আছে এইবিলাক কোৱা হয় লোৱাৰ বিটছ। আপাৰ বিটছ, লোৱাৰ বিটছ, আপাৰ বিটছ, লোৱাৰ বিটছ। এতিয়া আমি পালো কি? ফ্রেম অফ অ্যাবাকাস পালো, এটাৰ নাম বিম বুলি গম পালো। এইটো হ'ল ইউনিট পইণ্ট। ইয়াৰ মান আমি কি বুলি কৈছিলো? ইয়াৰ মান হ'ল 0, মানে 0। এইখিনি হ'ল আপাৰ বিটছ, এইখিনি হ'ল লোৱাৰ বিটছ। ঠিক আছে? আপাৰ বিটছ, লোৱাৰ বিটছ হ'ল। এতিয়া আপুনি এটা মন কৰক, এই যে আমাৰ যে ইউনিট পইণ্ট বুলি কৈছো, যাৰ মান আমি 0 বুলি কৈছো, তাৰ মাজেদি এডাল মাৰি গৈছে। চাওক, এডাল মাৰি, এটা মাৰি গৈছে। তেনেকৈ চাওক, ইয়াত আপোনাৰ কেইবাজনো মাৰি আছে এইবিলাক এফালেও আছে, এফালেও আছে, হয়? এই যে মাৰিডাল যে গৈছে যে ইউনিট পইণ্টৰ মাজেদি যিডাল মাৰি গৈছে, এই মাৰিবিলাক এইবিলাক এই মাৰিবিলাকক কি বুলি কোৱা হয়? এই মাৰিবিলাকক কোৱা হয় ৰডছ। এইবিলাকৰ নাম ৰডছ। এইফালেও আহিছে, ইয়াত এইফালেও গৈছে, এইবিলাক ৰডছ। এইবিলাক চবকে কোৱা হয় ৰডছ। আমি পালো কি? ফ্রেম অফ অ্যাবাকাস বা অ্যাবাকাস ফ্রেম, বিম, ইউনিট পইণ্ট, আপাৰ বিটছ, লোৱাৰ বিটছ, আৰু এতিয়া নতুনকে পালো এইবিলাক ৰডছ। ঠিক আছে? এতিয়া আমি ইয়াৰ পিছৰ পৰ্যায়লৈ আহিছো। এই ইউনিট পইণ্টৰ মাজেদি যিডাল মাৰি গৈছে, এইডাল যিডাল ৰড গৈছে, এই ৰডডালক কি বুলি কোৱা হয়? ইয়াক কোৱা হয় ইংৰাজীত ওৱান্স ৰড। আমি অংক যে কৰো যে, আমি অংক বিলাকত পাইছিলো আগতে একক, দশক, শতক, হাজাৰ, অযুত, লাখ, নিযুত, কোটি, তেনেকে পাইছিলো, হয়? ঠিক তেনেকৈ ইয়াতো হব। এইডাল হল এককৰ ঘৰৰ মাৰি বা ৰড, মানে ওৱান্স ৰড। ইয়াৰ কাষৰ যিডাল আছে এইডালৰ নাম হল টেন্স ৰড, মানে দশকৰ ঘৰৰ মাৰি। এইডাল হল তাৰ কাষৰ নাম 100 ৰডছ, মানে এডাল শতকৰ ঘৰৰ মাৰি। তাৰ কাষৰডাল হল এডাল 1000 ৰডছ, মানে এডাল হাজাৰৰ ঘৰৰ মাৰি। একক, দশক, শতক, হাজাৰ। ঠিক আছে? ওৱান্স ৰড, টেন্স ৰড, 100 ৰডছ, 1000 ৰডছ। ঠিক আছে? এনেকৈ এইফালে আহি থাকিব। সংখ্যা যিমানেই ডাঙৰ হ'ব সিমানেই এই মাৰিবিলাক যিবিলাক আছে, এই ৰডছ বিলাক যিবিলাক আছে, তাৰ ব্যৱহাৰ বেছিকৈ হ'ব। যদি 1 হয় তেতিয়াহ'লে একৰ ঘৰৰ মাৰিডাল ব্যৱহাৰ হ'ব। যদি 10 হয় তেতিয়া দশকৰ ঘৰৰ মাৰিডাল ব্যৱহাৰ হ'ব। যদি 100 হয় শতকৰ ঘৰৰ মাৰিডাল ব্যৱহাৰ হ'ব। যদি 1000 হয় হাজাৰৰ ঘৰৰ মাৰিডাল ব্যৱহাৰ হ'ব। তেনেকৈ এইফালে আহি থাকিব। এতিয়া এইখিনিতে আৰু এটা কথা আপোনালোকক এতিয়া কৈ থওঁ, ইয়াৰ পিছৰ ভিডিঅ'ত আমি সেই বিষয়ে বহলাই আলোচনা কৰিম। এই যে বিটছ বিলাক আছে যে, এইবিলাক বিটছ বিলাক যে আছে যে, বিটছ বিলাকৰ মান কিমান? এই বিটছ বিলাক যেতিয়ালৈকে তলত থাকিব, ইয়াত যে থাকিব, যে থাকালৈকে এই বিটছ বিলাকৰ মান 0 হৈ থাকিব। তাৰমানে ইউনিট পইণ্টৰ যিটো মান থাকিব, সেই মানটোকে ধৰি থোৱা হ'ব যে মান এতিয়া আপোনাৰ এবাকাছৰ মান হৈ আছে 0। যেতিয়া তলৰ পৰা এটা বিটছ ওপৰলৈ উঠি পেলাই এই ইউনিট পইণ্টৰ ওচৰলৈ আহিব, ইয়াৰ মান হ'ব 1। মানে তলৰ যিবিলাক বিটছ আছে, এই বিটছ বিলাকৰ মান হ'ব 1 কৈ। এইটো যদি এটা ওপৰলৈ উঠে তেতিয়া 1 হ'ব, যদি 2টা ওপৰলৈ উঠে 2 হ'ব, যদি 3টা যদি ওপৰলৈ উঠে 3 হ'ব, যদি 4টা ওপৰলৈ উঠে 4 হ'ব। এইফালে এটা হ'ল দশকৰ ঘৰৰ মাৰি, মানে টেন্স ৰডত যদি এটা বিটছ ওপৰলৈ উঠে তেতিয়াহ'লে কি হ'ব? 10। যদি 2টা বিটছ ওপৰলৈ উঠে তেতিয়াহ'লে হ'ব 20,
তিনিটা বিটছ ওপৰত উঠে 32 যদি চাৰিটা বিটছ ওপৰত উঠে তেতিয়াহ'লে 40 ঠিক তেনেকৈ এই যে ইউনিট পইণ্টৰ ওপৰত দেখিছেনে আপাৰ বিটছ বিলাক এই আপাৰ বিটছ বিলাকৰ মান কিমান যেতিয়ালৈকে আপাৰ বিটছ এই ইউনিট পইণ্টৰ ওচৰলৈ নাহিব তাৰ মান 0 হৈ থাকিব কিন্তু এই আপাৰ বিটছ বিলাকৰ মান হ'ল 5 কৈ যেতিয়া এই আপাৰ বিটছটো আহি আপোনাৰ ইউনিট পইণ্টৰ ওচৰত হ'ব ইয়াৰ মান হ'ব 5 1 2 3 4 এটোৰ মান হ'ব এতিয়া 5 তাৰ মানে আপোনাৰ যদি ই তললৈ নামি আহে তেতিয়া হ'ব 5 ঠিক আছে একৰ ঘৰত যিডাল মাৰি আছে একৰ ঘৰৰ মাৰি মানে 1 স্লটৰ যিটো আপাৰ বিটছ আছে তাৰ মান হ'ব 5 ঠিক তেনেকৈ 3 স্লটৰ আপাৰ বিটছৰ মান হ'ব 5 এই আপাৰ বিটছ বিলাকৰ মান 5 কৰি ধৰা হয় যে 3 স্লটৰ 5 হ'ব 5ৰ লগত 3 স্লটৰ কাৰণে 10ৰ 0 যোগ কৰিব তেতিয়া হ'ব 50 ঠিক তেনেকৈ 17ৰ ঘৰৰ 5 হ'ব 17ত আপোনাৰ দুটা 0 কৰিলে কাৰণে 500 হ'ল তেনেকৈ এইফালে আহি থাকিব বুজি পাইছেনে আকৌ এবাৰ গোটেইটো বস্তু আমি আকৌ এবাৰ চাওঁ আমি ইয়াৰ নাম কি বুলি পাইছিলো এই যে এবাকাছ টুলটো এই এবাকাছ টুলছটোৰ এই কাষৰ যিটো বাৰ আছে এই বাৰটোৰ নাম আমি কি বুলি পাইছিলো আমি ইয়াৰ নাম পালো ফ্ৰেম অফ এবাকাছ বা এবাকাছ ফ্ৰেম ঠিক আছে এতিয়া ইয়াৰ পিছলৈ যাওঁ এই মাজৰ এইডাল দেখিছে এইডাল মাজে মাজে গৈছে এইডালক কি বুলি কোৱা হয় এইডালৰ নাম হ'ল বিম ঠিক আছে ইয়াৰ নাম বিম এই মাজত এই কোলা ৰঙৰ যিটো ফুট আছে এই ফুটটোৰ নাম কি এই ফুটটোৰ নাম হ'ল ইউনিট পইণ্ট ঠিক আছে তাৰপিছত আহিব এইবিলাক এই গুটিবিলাক যিবিলাক আপোনাৰ আছে এইবিলাক ৰথমৰ যিবিলাক গুটিবিলাক আছে এই গুটিবিলাকৰ নাম কি হ'ব এইবিলাকৰ নাম হ'ব বিটছ এই যিডাল বিম গৈছে মাজেদি বিমডালৰ ওপৰত থকা যিখিনি গুটি আছে এই গুটিবিলাকৰ নাম কি এইখিনিৰ নাম হ'ল আপাৰ বিটছ আৰু যিখিনি তলত আছে এইবিলাক গুটি এই তলত থকা গুটিবিলাকৰ নাম কি এইবিলাকৰ নাম হ'ল লোৱাৰ বিটছ ঠিক আছে এই যে ইউনিট পইণ্টটো আছে ইউনিট পইণ্টৰ মাজে মাজে এডাল মাৰি গৈছে এডাল এই মাৰিডাল দেখিছেনে ঠিক তেনেকৈ আৰু বহুত মাৰি আছে এইবিলাক মাৰি আছে এইবিলাক চব এই মাৰিবিলাকৰ নাম কি এই মাৰিবিলাকৰ নাম হ'ল ৰডছ ঠিক আছে ইউনিট পইণ্টৰ মাজে মাজে যেডাল মাৰি গৈছে তাৰ নাম কি তাৰ নাম হ'ল ওৱান্স ৰড বা একৰ ঘৰৰ মাৰি তাৰ কাষৰডাল এফালে যেডাল আহিছে তাৰ কাষৰডাল এইডালৰ নাম কি এইডালৰ নাম হ'ল টেন্স ৰড বা দহকৰ ঘৰৰ মাৰি তাৰ কাষৰডালৰ এইডালৰ নাম কি এইডালৰ নাম হ'ল 100 ৰডছ বা শতকৰ ঘৰৰ মাৰি তাৰ কাষৰডাল এডাল ঠিক তেনেকৈ এডাল আছে এইডালৰ নাম ঠিক তেনেকৈ হ'ব থাউজেণ্ডছ ৰড বা হাজাৰৰ ঘৰৰ মাৰি ঠিক তেনেকৈ এইফালে আহি থাকিব ঠিক আছে ইউনিট পইণ্টৰ মান কিমান বুলি আমি পালো এতিয়ালৈকে আমি ইউনিট পইণ্টৰ মান পালো 0 মানে 0 যেতিয়ালৈকে ইউনিট পইণ্টৰ ওচৰলৈ কোনো বিটছ নাহিব তেতিয়ালৈকে তাৰ মান হৈ থাকিব 0 যেতিয়া ইউনিট পইণ্টৰ ওচৰলৈ আপোনাৰ লোৱাৰ বিটছৰ এটা বিটছ উঠি যাব তাৰ মান হ'ব এতিয়া 1 যদি দুটা বিটছ উঠে তেতিয়া তাৰ মান হ'ব 2 যদি তিনিটা উঠে তেতিয়া তাৰ মান হ'ব 3 যদি চাৰিটা উঠে তেতিয়া তাৰ মান হ'ব 4 ঠিক তেনেকৈ যদি আপাৰ বিটছটো ইয়ালৈ নামি আহে তললৈ নামি আহে তেতিয়া তাৰ মান হ'ব 5 এইখিনি আপাৰ বিটছৰ মান 5 কৰি থাকে একৰ ঘৰত হ'লে কি হ'ব 5 দহকৰ ঘৰত হ'লে কি হ'ব 50 শতকৰ ঘৰত হ'লে হ'ব কি 500 হাজাৰ ঘৰত হ'লে হ'ব কি 5000 ঠিক তেনেকৈ এইফালে আহি থাকিব বুজি পাইছেনে আপোনালোকেও এনেকৈ বৰ্ডত অংকন কৰি লৈ পেলাই বাৰে বাৰে যেতিয়ালৈকে এই এবাকাছ টুলছটোৰ এই যিবিলাক পাৰ্টছ আছে যিবিলাক অংশ আছে ভাগ আছে এই ভাগবিলাকৰ নাম যেতিয়ালৈকে আপোনালোকৰ সম্পূৰ্ণভাৱে মনত নাথাকে তেতিয়ালৈকে ইয়াক অধ্যয়ন কৰিব এনেকৈ অংকন কৰি ল'ব লৈ পেলাই অধ্যয়ন কৰিব আৰু আপোনাৰ ছাত্ৰ ছাত্ৰীয়ে হওক বা আপোনাৰ ল'ৰা ছোৱালীক হওক এনেকৈ বাৰে বাৰে অংকন কৰি অধ্যয়ন কৰিব লাগিব
বৰ্ডতো অংকন কৰাব আৰু তেওঁলোকৰ যি নোটবুক আছে নোটবুকতো এই একেধৰণেৰে অংকন কৰাই বাৰে বাৰে অধ্যয়ন কৰিবলৈ দিব যাতে তেওঁলোকৰ এই এবাকাছ টুলছটোৰ প্ৰতিটো পাৰ্টছৰ নাম তেওঁলোকৰ ধুনীয়াকৈ মনত থাকে হ'বনে ধন্যবাদ